এইটো ক'ৰ পৰা জন্ম হলো? ঐ মনিকা, এইটো মোৰ ল'ৰা হয় নে নহয়? ফোনটো অকণ দিয়ক কিন্তু কিয়? মই নাম্বাৰ এটা মাৰি চাওঁ। কাৰ নাম্বাৰ? মানে মই CID এটা কৰিব লাগে ছাৰ। নোৱাৰ এই নাম্বাৰটো মাৰিছো। কাৰ নাম্বাৰ? এই নাম্বাৰটো যে দেখিছে এইটো মহাত্মা গান্ধীৰ নাম্বাৰ আছে। হয় নেকি? তেখেতটো এতিয়া মৰি গৈছে। এই তেখেতৰ মোবাইলটো এতিয়া কোনে চলাইছে তাকে মই CID এটা কৰি চাওঁ। হেল্ল' হা কিবা ব্যস্ত আছে, অকণমান পাছত আকৌ ট্ৰাই কৰিব দিছে। ঠিক আছে ছাৰ, মই পিছত আহিছোঁ দিয়ক। মই আকৌ ভাবিছিলো এইটো থকা হলে আকৌ নাম্বাৰটো ডাইল কৰিবলৈ সুবিধা হলহেঁতেন। তেতিয়াহ'লে আহি দিয়ক ছাৰ, কিন্তু মানুহটো কোন কিন্তু মোক লাগিছে। দিম এইটো চেৰা বুলিয়ে নেকি? মানে মৰম হানে বিউটি, ছাৰ কওক। তোমাৰ গাড়ীখন মোক কালি অলপ দিবাচোন, বিয়া এখন আছে। হ'ব ছাৰ, লৈ যাব। খালি আপুনি মোৰ ৰুমৰ পৰা নিবগে লাগিব। কিয়? ছাৰ ড্ৰাইভাৰডাল নহা হ'ল নহয়, মোৰ গাড়ীয়ে এতিয়া ৰাস্তা মুখে নেদেখা হ'ল। তাৰমানে তুমি ইমান দিনে গাড়ীখন শিকাই নাই? এনেই ষ্টাৰ্টটো কৰিব জানো, কিন্তু গেছে লগাটো অকণ প্ৰব্লেম হৈ যায়। ছাৰ আপুনি গাড়ী ভালকে জানে নহয়, মোক শিকাই দিব। ময়ো তাকে ভাবিছো, দুদিনমান লিভ লৈ তোমাক গাড়ীখনকে শিকাই দিম। বাকলি ৰেখা মোক সঁচাকে কৈ গ'ল নে এচাত দি গ'ল বাৰু? কিহে ইয়াত বহি আছো যে? ছাৰ আপোনাক বাথৰুমত যোৱা দেখা পাই মই ইয়াতে বহি আছো। মানে এটা ৰিকুৱেষ্ট আছে ছাৰ। কি ৰিকুৱেষ্ট? মোৰ মানে গাড়ীখন চিকিউৰিটি নোহোৱা হৈছে, সেইকাৰণে থানাৰ আগত চাটাৰ ফিটিং কৰি এটা গেৰেজ বনাই দিয়ক ছাৰ। ছাৰ ৰিকুৱেষ্টটো এপ্ৰুভ হোৱা বুলি ধৰিম না? বসুমতাৰী কিছুমান অদ্ভুত কথা কৈ নাথাকিবহে। কি অদ্ভুত কথা ক'লো ছাৰ? ৰবচোন, মই এটা কথা কওঁ আপোনালোকক। আপোনালোক সকলোৱে মিলি মোক পাগল কৰিম বুলি শপত লৈছে নেকি? বুজি পালো দিয়ক ছাৰ, আহো দিয়ক। ভালকে নাথাকো কেলে? মই নোৱাৰো থাকিব, এইটো প্ৰতিভা বাইদেউ। কি তই চিধাকে নাথাকো কেলে? কোনে এইটো? নাজানো, কেনেকুৱা দেখা নাই মই গৰুটো নিচিনাকে জঁপিয়াই আছে। ঐ তই আধা পাগলা না ফুল পাগলা? পাগলা মানুহে কেছ দিবলৈ আহে নেকি? কি কেছ? ছাৰক কওক। এইটো আছে তাৰ চাৰপা এতিয়া গালি শুনি মৰিব লাগিব। ছাৰ মই এটা কেছ দিবলৈ আহিছো। বাচিলো, এডালে জঁপিওৱা নাই যে। কি কেছ? হত্যাৰ ষড়যন্ত্ৰ ছাৰ। কোনে কাক হত্যাৰ ষড়যন্ত্ৰ কৰিছে? মোৰ দেউতাই। হোৱাট? মোৰ দুটা প্ৰতিভা আছে ছাৰ, মোক হত্যাৰ ষড়যন্ত্ৰ কৰিছে। কি হৈছে? নৰ্মেল হ, চিধা 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 হ'ব নে? চিধা হ, চিধা হ বোলো। হত্যাৰ ষড়যন্ত্ৰ ছাৰ। চিধা চিধা থাক ছাৰ। মাই চেনাইক এবাৰ লগ পাই যাওঁ নেকি? এই 1.5 ফুটীয়া বাঘটোলেহে ভয় কৰো। নাই, নিজৰ বুলি সোমাই যাওঁ।
জাৰণী বা বাঘ ওলালেই। এই একটু কল চাও এই গৈ থাকো নেকি? এতিয়া নঙলা মুখৰ পৰা এনেকুৱাকৈ ফিৰিয়ে যাবিনে ভিতৰত বল নেলাগে দিয়ক, গৈ থাকো। এতিয়া একো নহয় না শুনা ঘুমাই না কিয় না বাবা ৰে বছ এই ঘৰৰ মুখৰ পৰা তেনেকুৱাকৈ উভতি গলে ঘৰৰ অমংগল হয়তো বচোন নাই ৰ'বচোন, ৰ'ব। আগতে দেখোন গেটৰ মুখলৈ আহিলে খেদি পঠায়। আজি ইমান মৰম কৰিছে যে কি? আরে বাপারে আগৰ কথাবিলাক ধৰি নাথাকিবি শুন বাপারে রাত দিয়াতো বাদ দিয়া বচোন আচ্ছা এই গৰম লাগিছে নেকি বাৰু নহ'লে কি খুৱাব নেকি ঠাণ্ডা লগাবলৈ? এই ফ্ৰিজৰ পৰা অকমান ঠাণ্ডা পানী আনি মুকু দাদা ৰ'ব। এই ফ্ৰিজত ঠাণ্ডা পানীৰ লগত কিবা মিহলাই খুৱাই মাৰি পেলোৱা ঠাণ্ডা নেকি? নহ'লে ইমান মৰম চনা কিহৰ কাৰণে হৈছে? দৃষ্টিটো বুজি নাপায় কথাবিলাক তেখেতৰ আজি হৈছে কি নিজৰ বুলি? মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ভৰা দিয়া গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহুদিনৰে নাচোন। ঐ তই পাকাত শুই গান গালে যে? মই গান গালে শুয়ে গাওঁ, অলপ ফ্ৰী লাগে। এইটো অৱশ্যে তই ঠিক কথা কৈছা, শুই গালে গলাটো ফ্ৰী হয়। আপুনি কেনেকে জানে? আৰে ময়ো গান গাওঁতো। আহক তেনেহলে এই শুয়ে গলি মাৰি দিওঁ। মই পাকাত শুই গান নাগাওঁ, মই বেঞ্চত শুই গানটো গাম। তই ষ্টাৰ্ট কৰি দে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ভৰা দিয়া গোপনে আহি হিয়াৰ কোণত। বাকলিয়ে কি হৈছে? হয় ছাৰ, শাসন কৰিবলৈকে ভয় লগা হৈছে। দেখিছেই নহয় বাপেকৰ ওপৰত কেনেদৰে কেছ দিছেহি। ই বাৰু মদ ভাং খায় নেকি? নাই এই বেয়া বস্তু একোকে নাখায়, সেইটো কিন্তু মই গেৰাণ্টি দিব পাৰো। তেনেহ'লে এইবিলাক কিয় কৰি থাকে? সি এতিয়া মুখ খুলিও একো নকয় নহয়। এপাকত যদি সি জঁপিয়াই নাচে, আন পাকত সি মাটিয়ে বালিয়ে বাগৰি চিঞৰি গান গায়। কি হৈছে ল'ৰাটো মই একো ধৰিবই পৰা নাই। সুধিলে আকৌ কয় তাৰ হেনো দুটা প্ৰতিভা আছে, প্ৰেক্টিচ কৰি আছে, আৰু যিটোতে এক্সপাৰ্ট হ'ব সেইটোতে হেনো সি কেৰিয়াৰ হিচাপে ল'ব। কিন্তু তাৰ কেৰিয়াৰটো কি? মই নাম্বাৰ 1 পলিটিচিয়ান হ'ম, নহ'লে নাম্বাৰ 1 ছিংগাৰ হ'ম। মনলে উভতি আহে ল'ৰালি তোৰে মোৰে ছিংগাৰ শুই গান গায়, আৰু পলিটিচিয়ানে যাই পাই পলিটিক্স কৰে। বাকলিটা ক'ত দেখিলিও এইবিলাক? আপোনালোকে ঘৰত টিভি নাচায় নেকি? ইমান আউটডেটেড নে? এইবোৰহে আপডেটেড। এইটো হৈছে তোৰ ইলেকশ্যন ৰিজাল্টৰ আপ টু ডেট অংক। হয়নে? মই তোক ধুনীয়াকে বুজাই দিছো। অসমত বিধানসভা সমষ্টি হৈছে এই 126টা, লোকসভা সমষ্টি হৈছে তোমাৰ 14টা। এতিয়া আমাৰ ভোটবিলাক বিভিন্ন বেংকত জমা হৈছে। ফেক্টৰ কেইবাটাও আছে, মাইনৰিটি, চাহ জনগোষ্ঠী, বড়ো অধ্যুষিত অঞ্চল, নেপালী ভোটাৰ, হিন্দী ভাষী ভোটাৰ ইত্যাদি। এতিয়া তুমি চোৱা, এইবাৰ ইলেকশ্যনত কোনটো ফেক্টৰে কাম কৰিছে, মোৰ অংকটো তাতেই। তুমি যদি আপাৰ আছামৰ ফালে চোৱা তেতিয়া তুমি দেখিবা। এক ছেকেণ্ড, কি হ'ল? কি হ'ল? এই বেলনা মাৰি আছে যাক বেলনা মাৰি আনক। কিহৰ কাৰণে? ইয়াত মাৰি টপা মোৰ দুফল কৰি দিওঁ নিজৰ বুলি। কিয়? এই ফটোৱা অংক বুজাবলৈ মোক বাহিৰৰ পৰা মাতি লৈ আহিছে। তুমি তেনেকৈ ক'লা কিয়? একদম মনে মনে থাকক, একদম মনে মনে থাকক।
মূৰলৈকে পাতি চলাই কাণে মুখে ৰঙা তেজ বাঢ়ি কৰি দিম। ৰাকেশ কি ৰাকেশ? হা? কেতিয়াবা যদি মোক এনেকে ফটো অংক বুজাবলৈ ইয়ালৈ মাতি আনে নহয়, এই ফপুৰীয়া কুকুৰ লগাই কাণ দুইখন ছিঙাই পেলাম নিজৰ বুলি। অংক মাষ্টৰ ওলাবলৈ আহিছে। চালা মানুহবিলাক কেতিয়া ৰাজনৈতিকভাৱে সচেতন হ'ব বাৰু? মিছা কথা। পলিটিচিয়ান হবলৈ কোনো জঁপিয়াই জঁপিয়াই নাচিব নালাগে আৰু ছিংগাৰ হবলৈ কোনো শুই শুই গান গাব নালাগে। নালাগেতো। লাগে ছাৰ, আপুনি জানো দেখা নাই? তুমি দেখা নাই। দেখিছো কাৰণটো কৈছো ছাৰ। তুমি দেখা নাই। যিগৰাকী পলিটিচিয়ানক তুমি জঁপিয়াই জঁপিয়াই নাচা দেখিছা, তেওঁৰ ভিতৰৰ বিচক্ষণতাটো তুমি দেখা নাই। একেদৰে গায়কজনৰ প্ৰতিভা আৰু সাধনাখিনিও তুমি দেখা নাই। ৰাইট ছাৰ, ই মাত্ৰ বাহিৰৰ কাৰি কাৰ্যটোহে দেখা পাইছি। আমাৰ ভুলটোতো তাতেই। আমি অকল বাহিৰা বস্তুবোৰহে চাওঁ, ভিতৰলৈ সোমাই গৈ কেতিয়াও চাবলৈ চেষ্টাই নকৰো। পলিটিচিয়ানজনে নিশ্চয় কিবা এটা ভাবি পলিটিকেল ষ্ট্ৰেটেজিৰ কাৰণে এনেদৰে নাচি ফুৰিছে। একেদৰে মোদী গায়কজনেও কিবা এটা মুডত তেনেদৰে গান গাইছে। এইবিলাক এটা বাহ্যিক আচৰণ। এইবোৰ ফ'ল' কৰাতকৈ তেওঁলোকৰ সাধনা আৰু বিচক্ষণতাটো ফ'ল' কৰিবলৈ শিকা। একদম ঠিক কথা কৈছে ছাৰ। আমাৰ সমাজখনত খেলি মেলি কিয় লাগে জানা? বিউটিয়ে কোৱাৰ দৰে কোনো বস্তু বা কথাৰ আমি ডেফ্টলৈ নাযাওঁ। সাগৰখন কিয় ইমান গভীৰ জানা? কাৰণ তাৰ গভীৰতা বহুত বেছি। ঐ, মূৰত সোমাইছে নে কিবা? সোমাইছে, কিন্তু মই ছিংগাৰ বা পলিটিক্স কিবা এটা হ'মেই। হোৱাটো ভাল, হ'বও লাগে। কিন্তু গভীৰতালৈ গৈ সাধনা কৰি জ্ঞান পুষ্ট হৈ পাৰিবা? পাৰিম ছাৰ, চেষ্টা কৰিম। তোমালোক ডেকাসকল এইটো দেশৰ ভৱিষ্যত। উইচ ইউ অল দ্য বেষ্ট, ডেকা শক্তি। থেংক ইউ ছাৰ। ৱেলকাম। আৰু শপত খাই কচোন। বুঢ়াই বাথৌৰ শপত খাই কৈছো মই থানাত আছো। কওক। এই আমাৰ ঘৰৰ ওচৰৰে বোৱাৰী এজনী কোনোবা এটা পলুৱাই নিলে। মই আকৌ তই বুলি ফোনটো কৰিলো। বাট ফাল্টু, ফোন ৰাখ। হওক দে, বোৱাৰীজনীৰ জীৱনটো বাচিল আৰু। তাৰ মুখৰ পৰা হজম হোৱা এটাও শব্দ নোলায়। কেনে মানুহে সি? গুড মৰ্ণিং ছাৰ। কোৱা কিয়? ছাৰ কালি কথাটোৰ কাৰণে আহিলো। কোনটো কথা? কালি যে কৈছিলে আপুনি। কিবা কৈছিলো? ছাৰ গাড়ী কথাটো আকৌ। গাড়ী দেখোন তোমাক মই কালি ৰাতিয়ে দি আহিলো। ছাৰ নহয়, আপুনি যে মোক গাড়ী শিকাই দিম বুলি কৈছিলে। হ'ব বাৰু, তুমি এতিয়া থানালৈ যোৱাচোন। নাই, আজি আৰম্ভ কৰি দিয়া হলে ভাল আছিলে আৰু। কৈছো নহয় মই তোমাক শিকাই দিম বুলি। এতিয়া যোৱা, মই গৈ আছো। মই গৈ থাকো ছাৰ, আপুনি সোনকালে আহিব কিন্তু। ঠিক আছে। মই এতিয়া ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খুলিব লাগিব ইহঁতৰ কাৰণে। চব মানে ফাল্টু, এটাও ভাল নাই। কেতিয়াবা এনেকুৱা দিম চাইহে আছো ৰ। লাজ লগা নাই আপোনাৰ? কিয়? সেই মাইকী মানুহৰ লগত কাজিয়া লাগি থাকিবলৈ লাজ লগা নাই? এই কি ফাল্টু কথা কোৱাই? মাত মিহি কৰি পলাব নালাগে। কি মিহিৰামটো হৈ পলাবলৈ আহিছে? ক'তনো পলা দেখা পাইছা তই? আপোনাৰ মই কোনটো পানী খোৱা পুখুৰীত পিহি ঢালিলো কওকচোন বাৰু। ঢালা নাইতো। কিয়? আৰু যদি নায়ে ঢলা তেনেহলে মোৰ লগত ফেপেৰি পাতি আছে কিয়? ময়ো নগাঁৱৰ পুৰণি গোদামৰ কাষৰী গাঁৱৰ ছোৱালী। জোকাই নলব কিন্তু কৈ দিছো হলে। ময়ো বাক্সাৰ অৱশ্যে। কি? আচ্ছা কি হ'লনো? এতিয়া একো নজনাই হ'ল। এইবিলাক কথা যদি BSFক কওঁ ঘৰতে গুলিয়াই থৈ আহিবগৈ। আৰে বাবা, বাৰে প্ৰতি কিয় BSFৰ কথা কৈ থাকানো? আচ্ছা কি হৈছে ভালকে নকয় কিয়? বাবা? কাক বাবা বুলি মাতিছে? মই মেল জনাই নেকি মোক বাবা বুলি মাতিবলৈ? মাথা গৰম কৰি দিছা মানে। এইবাৰলৈ ৱাৰ্ণিং দিছো, চিধা হৈ থাকিব কিন্তু কৈ দিছো হলে। ৱাৰ্ণিং দিলি? আচ্ছা ৱাৰ্ণিং দিছে মই বুজি পালো, কিন্তু কিয় দিলা? তৰা মাইকী মানুহৰ লগত মাইকী মানুহ হবলৈ আহে, বস্তু পুঠি মাৰিবলৈ আহিছে। বেলেগ কাম নাই, ফোনত কথা খালি। ৰ
তোৰ কি হৈছে মোক ভালকে বুজাই কচোন আপুনি পিছে পিছে কিয় আহিছে ওলাওক বুলি কৈছো নহয় ওলাওক আচ্ছা তই মোক কিয় খং কৰি আছা ৰাম মোৰ মাথা আৰু গৰম নকৰিব কিন্তু দেই বস্তু এটা কৈছো হলে ওলাওক বুলি কৈছো নহয় আৰে বাবা থাংব বাই বহাবা খায়া হাত এৰক হাত কিয় লগাইছে আপুনি আজি ছাৰ হক চব কথা লগাম আজি কিবা এটা হেষ্ট নাষ্ট কৰিবই লাগিব তোৰতো মাথা গৰম হৈছে মোৰো হৈছে কিহৰ কাৰণে খং কৰিছা মই একো বুজিয়ে পোৱা নাই পকাত যে ঠেল ঠেলকে বহি আছে চাহ গৰমডাল দেখা নাই জানো ইফালে কাৰেণ্টটোও নাই অ' 20 21 22 25 বহি ল বহিয়েতো লৈছো বহীখন লৈ 20 আচ্ছা মোক 20 এখন ধৰকচোন আচলতে কি শ্বট মাৰিছে চা সেইটো তোৰ মাত আপুনি মনত পেলাই দিছে কাৰণেহে পাইছিলো নহ'লেতো মইয়ে গলোহেঁতেন চা 20 21 22 25 লৈ 20